দুশমান আছে প্ৰায় ঠিক আছে আছা ছোৱালী পিছ ব্ৰেক নাই হাই বৰ্তমান গৈ আছোঁ বৰদোৱা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া আমি বৰদোৱা ৰোডত আছোঁ চ' আমাৰ মোৰ পিছফালে আছে মীৰা গাড়ী চলাই আছে মোৰ আগত আৰু মোৰ পিছফালে গোটেই পাৰ্টি আছে গোটেই পাৰ্টন আছে একদম মানে এতিয়া বৰদোৱাত গৈ আছোঁ কিবা এটা ডাঙৰ কি আছিল এইটো বৰদোৱা মহোৎসৱ এটা হৈ আছে মহোৎসৱ তাকে চাব গৈ আছোঁ আৰু বৰ্তমান চ' বলক বলক ভিডিঅ'টো চাওঁ হওক গাড়ী পিছফালে ঘূৰিব লাগিব এতিয়া এইখনে হৈছে বৰদোৱা এয়া দেখিবলৈ পাইছে বৰ্তমান আমি বৰদোৱাত আছোঁ আৰু এইসোপা চব দোকান বজাৰ মেলা কিবা হৈ আছে ধুনীয়া ধুনীয়া কাপোৰ এইটো লৈ ল ষ্টিকাৰ বাৰ্বিছ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱা very interesting. পতিত পাৱন মাধৱৰ নাম কৰুণা ডিম্পলে মাকক লগ কৰিছে বৰ্তমান কৃষ্ণ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে হি নগাঁও জিলাৰ পনমানি আবৃত্তিকাৰ ভাস্বতী বৰকটকী আমি ভাস্বতী বৰকটকী কবিতা পাঠ কৰিবলৈ সেৱা ধৰিছোঁ তোমাৰ ধুনীয়া এটা প্লেচ দেখিলোঁ বৰদোৱাত এইখন শ্ৰী কৃষ্ণক দেখে সাপত উঠি যোৱা এটা ভিউ ৱাও ভগৱান শ্ৰীকৃষ্ণ হে ভগৱান চাকৰি এটা দি দিব হে কৃষ্ণক এইখন চাওক কিমান ধুনীয়া আৰু এইখনেই হৈছে আকাশী গংগা বুলি কয় এইটো য'ত পবিত্ৰ মানুহকেইটা আহি সেৱা আগবঢ়ায় এইখন জেগাত
স্পনানী গগৈ চেতিয়াই ইতিমধ্যে কেইবাটাও দোকান চাব হ'লেই আহিছহে ফেচবুকত তুমি আকাশৰ ঠিকনা বিচাৰি ফেচবুকত স্পনানী তেখেতৰ আৰু এখনি গ্ৰন্থ পৃথিৱী মোৰ কবিতা হৃদয়ত ৰাখিছোঁ তোমাৰ নাম মোকো এটা কিবা এটা চাকৰি এটা দি দিয়ক আৰু একো নালাগে তেতিয়াহে আহিব ছোৱালী সেলফি হেৰি কৰি ভিডিঅ' কৰিব নোৱাৰি নিজে পাৰিতো পাৰি অঁ মোৰ তাত নহয় চাচোন বাঁহৰ কাপ বাঁহৰ ৱা বেম্ব'ছ কাপ স্পনানী গগৈ চেতিয়াৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমে সন্মানপত্ৰ গুণমালা এখনি গ্ৰন্থৰে স্পনানী গগৈ চেতিয়াক কাৰ্বি বেগ কি হয় কাৰ্বিবিলাকে বেছি ইউজ কৰা দেখোঁ যে এনেকুৱা নহয় টাংকুল নাগাবিলাকৰ কিমান এইবিলাক কিনিবিনে কোনোবা এডাল কি বস্তু মালা গুণমালা আৰু এখন গ্ৰন্থৰে সেৱা ধৰিছোঁ ইয়াৰ পাছতে কৃষ্ণা কলিতা সন্মানপত্ৰ গ্ৰন্থ আৰণ নাই বুলি কয় এইটো गोबां थारलै राङा 470 खालाय आं उदालगुरि 150 लाबोदो उदालगुरिनिफ्राय 150 टका दानिसै ঠিক আছে দে বাপৰে 470 Carvel long tu নিফিন লাইন এখন মাপলা এখন আমাৰ আৰণ্যটো মানে 470 বোলে য'ত আমি 150 টকাতে পাওঁ শেষ গ'ল ইমান বেটেলিয়ান আহিছে কোবা ডাঙৰ মানুহ আহিছে চাগে গুৰুজন গড়ৰ পৰা আহিছে গড় কাজিৰঙা এশিঙীয়া গড়ৰ পৰা আহিছে গড় অৰিজিনেল গড় ৱাও আগত নাযাবি এশিঙীয়া গড় আহিছে অসমৰ এজন বিখ্যাত ৰ'ব দিয়া ঐ অকণমান ৰৈ দিব দিয়া দিছি বাইদেউ আগফালে আহক বাইদেউ আগত আহক আপুনি ফটো দিয়ক অকণ ৰৈ দিব দিয়ক সুন্দৰ এক্ট্ৰেছ আহিছে নাম চলি আছে মেছেজ দিব বিচাৰিছা শংকৰদেৱৰ কলাকৃষ্টিৰ ওপৰতে ছবি আঁকো এই ছবিসমূহ আমি বিশ্ব দৰবাৰলৈ কেনেকৈ নিব পাৰিম কাৰণে আমি কেনেকৈ আগবঢ়াই দিব পাৰোঁ আৰু
আমি আগুৱাই লৈ যাব পাৰোঁ এই কৰ্মৰ যোগেদি তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আজি শিশুসকলৰ কাৰণে কৰ্মশালা কাম কৰি আছে আৰু বিভিন্ন জেগাত আকাশীখনৰ পাৰে পাৰে আপোনালোকে দেখিব গোটেইফালে আপোনাৰ শিল্পীসকলৰ কৰ্ম আজি প্ৰদৰ্শিত হৈ আছে কালি কৰা কাম সকলো প্ৰদৰ্শিত হৈ আছে আজিও নতুনকৈ কামখিনি কৰি আছে দুশমান আছে প্ৰায় প্ৰত্যেকে নিজে কাম ঠিক আছে বা ল'ৰাকেইটা কিতাপ কিনিছে একদম ফালি পেলাব নোৱাৰে হাই হাই ঐ মামা আহিছে নেকি 25 তাৰিখে নগাঁৱত আহিব আৰ্টিষ্ট পেইন্টিং wow it's amazing painting আঁকিছে সবে দেখি মোৰ মুখনো যদি কোনোবা আঁকি দিলে হয় বঢ়িয়া লাগিলে সেইটো কয় হ'ব না কোনোবা সকাবলৈ ঐ এনচিচি ডিউটি পৰিছে নেকি ইয়াত ঐ এনচিচি ডিউটি পৰিছে বলচোন অকণ চিনাকি হৈ ঐ বল চিনাকি হৈ আহোচোন ইমান ধুনীয়া ধুনীয়া আৰ্ট পেইণ্টিং কৰে ইয়াতে বহুত আৰ্ট পেইণ্টিং এতিয়াও কৰি আছে মানুহকেইটা বিস্তীৰ্ণ পাৰৰে এইটো কি কামধেনু গায় নেকি ইয়াত it is the elephant বৃক্ষৰোপণ কাৰ্যসূচী বটবৃক্ষ দ্ৰৱকালে বতৰ ডবা তৈল মুচি দিনা হন্তে আলি পুখুৰী লুপ্ত হৈলা মানে বটবৃক্ষ মানে কিবা এটা গছ আমি ইমান নাজানো দেই ব্ৰজাৱলী ভাষা